নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। ১ নম্বৰ, হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰত আৱিৰ্ভাৱ হয়? উত্তৰ, প্ৰতি ৭৪ বছৰ মূৰত। ২ নম্বৰ, সৰ্বাধিক সংখ্যক উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি? উত্তৰ, গ্ৰহটোৰ নাম হ'ল শনি। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।